সাবস্ক্ৰাইব কৰক টেকটক আসাম ইউটিউব চেনেলক আৰু বেল আইকনত ক্লিক কৰক সৰ্বপ্ৰথম আপডেট লাভ কৰিবৰ বাবে। Hello friends, welcome to টেকটক আসাম আৰু আজি আমি আনবক্সিং কৰিবলৈ গৈ আছো মি ইন ইয়াৰ হেডফোন বেসিক। বক্সটো দেখিবলৈ পোৱা যায় হোৱাইট কালাৰত, ওপৰ ফালে আছে ইয়াৰফোনডালৰ এটা ফটো, তল সাইডত লিখা আছে ওৱান মোৰ ডিজাইন। ওৱান মোৰ ডিজাইন হল এইটো কোম্পানী যি কোম্পানীটোৱে মিৰ বাবে এই হেডফোনডাল ডিজাইন কৰিছে। লেফট সাইডত আছে কিছু ডিটেইল চাইনিজত। বক্সটো ওপৰ ফালে আছে মি লোগো, লেফট সাইডে আছে ইংলিছত কিছু ডিটেইলছ। বক্সৰ বেক সাইডে দেখিবলৈ পোৱা যাব ইয়াৰ দাম আৰু অন্যান্য তথ্য। আহক তেতিয়াহ'লে এতিয়া আমি আনবক্স কৰোঁ মি ইন ইয়াৰ হেডফোন বেসিক। বক্সটোৰ ভিতৰত এখন মেনুৱেল যিখন সম্পূৰ্ণৰূপে চাইনিজত, লগত আছে কেইটামান ইয়াৰ টিপছ আৰু হেডফোনডাল। ব্লেক কালাৰৰ এডাল হেডফোনডালত সংযুক্ত আছে এটা কল ৰিচিভ আৰু এণ্ড বাটন, লগত আছে এটা মাইক্ৰফোন। হেডফোনডালৰ পজিশনিং হল 45 ডিগ্ৰী এংগুলাৰ। হেডফোনডাল এলুমিনিয়াম এলয় সাউণ্ড চেম্বাৰ ক্ৰাফটেড, 3.5 mm হেডফোন জেক। হেডফোনডালৰ ওজন হল 14 গ্ৰাম। কেবুলডালৰ দৈৰ্ঘ্য হল 1.25 মিটাৰ আৰু কালাৰ হল ব্লেক। এয়া আছিলে Xiaomir মি ইন ইয়াৰ হেডফোন বেসিক্সৰ আনবক্সিং। এনেকুৱা ধৰণৰ অধিক আনবক্সিং ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰক টেকটক আসাম। আমাক জনাওক আপোনালোকৰ মতামত, শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ।